লাগিছে আমি এটা ইনস্পিৰেশ্যন পাইছোঁ, আমি এটা অনুপ্ৰেৰণা পাইছোঁ আপোনাৰ পৰা। এতিয়া কি ক'ব আপোনাৰ নতুন দলৰ বিষয়ে? এইটো কি কয়, আমাৰ এই যে ভাৰতীয় জনতা পাৰ্টি যোনটো আহিলে, এতিয়া কংগ্ৰেছক প্ৰতিহত কৰি 5 বছৰ যিহেতু আপোনাৰ চৰকাৰ গঠন কৰি সিহঁতে লুটি পুটি খাইছে বুলি আপোনাৰ মুখে শুনিছোঁ। এতিয়া নৰেন্দ্ৰ মোদীক কি ক'ব? এতিয়া ৰাফেল চাফেল যে কিনিছে আজি মোৰ ছাত্ৰ সন্থা, আজি এইটো কি কি পাৰ্টি আবচো নেকি? আপচো আৰু কংগ্ৰেছ হয় কংগ্ৰেছ আমি সব এক ভাই ভাই। হয় হয় বি পি এফ বড়ো পাৰ্টি বড়োকেইটানো কৰ আমাৰহে বড়োকেইটা কৰ আমাৰ সব পাৰ্টি বা পাৰ্টি মেলিছে পইচা ল'ব দেশ চম্ভালিব পাৰিব সিহঁতে নোৱাৰে পাৰিব পাৰিব হিমন্ত মামাই আকৌ ইমান ধুনীয়াকৈ দেশ চলাইছে, আপুনি তেখেতক কি ক'ব? ই বালৰ কেলা হেমন্তই দেশ চলাইছে। কাঠিন তেলৰ দাম এই কাঠিন তেলৰ ডিপু মোক বিক্ৰী কৰিলে ডিগবৈ আৰু এখন কি নুমলীগড় এটা মেচিন বিক্ৰী কৰিলে। আমি অসম বিক্ৰী হৈছোঁ মোদীজীয়ে আমাৰ অসমখন বেচিলে বুলিয়ে ক'ব আপুনি এতিয়া? কিয় মোদীয়ে অসমখন বেছি 1 লিটাৰ কাঠিন তেল কিনি পাইছনে? 1 কেজি দালি কিনি পাইছনে? 1 লিটাৰ মিঠাতেল কিনি পাইছনে? 1 কেজি আলু কিনি পাইছনে? কিয় মোৰ কংগ্ৰেছৰ ধন্য তেনেকুৱা আছিলে নেকি? এই চাউল কোনে আনিলে? চাউল 3 টকীয়া চাউল আকৌ বিজেপি যে ফ্ৰীত চাউল দিছে। লেওৰা কেলা ইফালে গা মাৰি দিছে। খবৰদাৰ মোৰ মুখখন বৰ বেয়া। হয় হয় হেৰি এইটো কি কয়, আকৌ যে হেৰি এইটো আপোনাৰ বিজেপিয়ে পৰিৱৰ্তন কৰিছে বুলি কৈছে। আপুনি কি কি পৰিৱৰ্তন দেখিছে এতিয়া অসমত? বিজেপিয়ে পৰিৱৰ্তন কৰিছে, য়েছ ৰাইজে জানক কি পৰিৱৰ্তন কৰিছে। পৰ্যায় লওক, মোৰ পিতা মাতাই লওক, আৰু কংগ্ৰেছে কি পৰিৱৰ্তন কৰিছিলে তাক লওক। হয়নে? বেয়া পাইছ নেকি? নাই পোৱা। মোদীজী এতিয়া আপোনাৰ হেৰি যে কৰিছে, আমাৰ এই তেলবিলাক যে এতিয়া ব্যক্তিগতকৰণ কৰিছে, তাৰ বিষয়ে আপুনি কি ক'ব? তহঁতিহে জানো। অসম বিক্ৰী কৰিছে, অসমৰ মানুহসোপা বুৰ্বাক। আকৌ মোদীয়ে যে আমাৰ গামোচাখন ইমান ডিঙিত লৈ থাকে, বহুত ভাল পায় অসমক দেখোন, কি ক'ব সেইটো? ই ভাণ্ডকি মোদীৰ গামোচা লোৱাটো আপুনি ই ভাণ্ডকি। ইয়াৰ নিচিনা ভাণ্ডকি নাই, তাৰ পৰিয়াল নাই, তাৰ গৃহ সংসাৰ নাই। কি বুজি পাব? তোৰ মোৰ গৃহ সংসাৰ আছে, আমি বুজি পাইছোঁ। আজি গধূলা 1 লিটাৰ মিঠাতেল, 1 কেজি দালু